নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছে টিউটৰ শিক্ষকসকলৰ বাবে এটা জৰুৰী খবৰ। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ সম্পূৰ্ণ মনোযোগেৰে চাই থাকিব। শ্ৰদ্ধাৰ গুৰুমণ্ডলী, সুপ্ৰভাত গুৰুসকল, সংগ্ৰামী অভিনন্দন গ্ৰহণ কৰিব। ছাৰ বাইদেউসকল, ভালেকেইটামান দিনৰ বিৰতিৰ মূৰত পৰৱৰ্তী কাৰ্যসূচী গ্ৰহণ সম্পৰ্কে যোৱা ৰাতি যৌথ মঞ্চৰ মাননীয় সভাপতি অতুল ডেকা ছাৰ, সম্পাদক ৰাজু কলিতা ছাৰ, সমন্বিত প্ৰাথমিক বিদ্যালয়ৰ সন্মানীয় কাবুল শইকীয়া ছাৰ, মধ্য ইংৰাজী বিদ্যালয়ৰ সন্মানীয় কুশল ফুকন ছাৰ, ভূপেন শৰ্মা ছাৰ, গণেশ ৰায় ছাৰ, লখিমপুৰৰ প্ৰদীপ দত্ত ছাৰ আদি কৰি কেইবাগৰাকী নেতৃত্ব প্ৰদানকাৰীৰ গুৰুসকলৰ মাজত পৰৱৰ্তী কাৰ্যসূচী সম্পৰ্কে এক সৌহাৰ্দ্যপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। আলোচনাকালত মধ্য ইংৰাজী বিদ্যালয়ৰ নেতৃত্বক বিনাদিতা আৰু নিসংকোচে প্ৰথম শাৰীৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ যৌথ মঞ্চৰ সভাপতি আৰু সম্পাদক ডাঙৰীয়াই আহ্বান জনায়। যৌথ মঞ্চৰ আহ্বানৰ প্ৰতি সন্মান আৰু সঁহাৰি জনাই শীঘ্ৰেই মধ্য ইংৰাজী বিদ্যালয়ৰ টিউটৰ সন্থাৰ মাননীয় সভাপতি, সম্পাদক প্ৰমুখ বাকী নেতৃত্ববৃন্দৰ সৈতে আলোচনা কৰি সহমত প্ৰকাশ কৰি আৰু যৌথ মঞ্চৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে মধ্য ইংৰাজী টিউটৰ সন্থাৰ মাননীয় সভাপতি আৰু সম্পাদক ডাঙৰীয়ালৈ পত্ৰ প্ৰেৰণ কৰিব বুলি সিদ্ধান্ত লোৱা হয়। সেই উদ্দেশ্য আগত ৰাখি প্ৰতিগৰাকী শিক্ষাগুৰু তথা বিষয়ববীয়াৰ উপস্থিত নিশ্চিত কৰিবলৈ হাতত কিছু সময় ৰাখি অহা 30/10/2022 ইংৰাজী তাৰিখ দেওবাৰে যৌথ মঞ্চৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সাধাৰণ সভা এখন আহ্বান কৰা হৈছে। উক্ত সভাখনৰ জৰিয়তে মঞ্চৰ কাৰ্যকৰী সমিতিৰ আংশিক সালসলনি আৰু বিষয়ববীয়া অন্তৰ্ভুক্তকৰণেৰে যৌথ মঞ্চক পূৰ্ণাংগ ৰূপ দি অহা মাৰ্চৰ বাজেট অধিৱেশনত চৰকাৰক আইন সংশোধন প্ৰস্তাৱ আনিবলৈ বাধ্য কৰিব পৰাকৈ ধাৰাবাহিক আন্দোলন তথা বিশেষ কাৰ্যসূচী হাতত লোৱা হ'ব। অহা 24 তাৰিখে যৌথ মঞ্চৰ উপদেষ্টা সন্মানীয় ৰাজীৱ পেকুৰ ছাৰৰ নেতৃত্বত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক সাক্ষাৎ কৰা হ'ব। সাক্ষাতৰ বাবে ইতিমধ্যে এপইণ্টমেণ্ট লোৱা হৈছে। দিল্লী যাত্ৰা সম্বন্ধে আলোচনা কৰা হ'ব। গুৰুসকল, কনফাৰেন্স কলত মাত্ৰ নগণ্য সংখ্যক ব্যক্তিকে লোৱা সম্ভৱ হয়। গতিকে প্ৰতিগৰাকী বিষয়ববীয়াক সামৰি লোৱাটো সম্ভৱ নহয়। পুনৰ গুগল মিটৰ জৰিয়তে যিমান দূৰ পৰা যায় প্ৰতিখন জিলাৰ প্ৰতিনিধিবৰ্গক সামৰি লোৱাৰ চেষ্টা কৰা হ'ব। সেয়েহে অইন একো নাভাবি অহা 30 অক্টোবৰৰ সভাখনত সাফল্যমণ্ডিত কৰিবলৈ সকলোৰে লগত যোগাযোগ ৰক্ষা কৰা আৰু প্ৰচাৰ চলাবলৈ বিনম্ৰতাৰে সৈতে অনুৰোধ জনোৱা হৈছে। ছাৰ বাইদেউ তথা কৰ্মচাৰী বন্ধুসকল, অস্তিত্ব ৰক্ষাৰ এয়া আমাৰ শৰাইঘাটৰ শেষ ৰণ। আমি যুদ্ধ জিকিবই লাগিব। তাৰ বাবে প্ৰত্যেকে হাতত হেংদাংখন তুলি লৈ প্ৰাণপণ যুঁজ দিবলৈ সাজু হোৱাৰ সময় সমাগত। আমাৰ যুঁজখন হ'ব লাগিব কৌশলগতভাৱে সুপৰিকল্পিত আৰু সুপৰিচালিত। নেতৃত্বৰ কোনো আসোঁৱাহ দৃষ্টিগোচৰ হ'লে নতুবা বিষয়ববীয়াসকলৰ কোনো অনীহা ভাৱ দেখা পালে সভাত মুকলিকৈ সমালোচনা কৰক। গঠনমূলক দিহা পৰামৰ্শ আৰু প্ৰত্যেক সহায় সহযোগিতাৰে ন্যায্যতা প্ৰাপ্তিৰ এই মহাৰণক বিজয়ত হ'বলৈ পৰ্যবসিত কৰাৰ প্ৰয়াস অব্যাহত ৰাখক। লক্ষ্যস্থান বেছি দূৰত নহয়, প্ৰয়োজন মাথো একতাৰ এনাজৰীডাল মজবুতকৰণ। নিশ্চয় আমি সফল হ'মেই। আমি ৰাজনৈতিক মেৰপেচৰ পৰা মুক্ত হ'বই লাগিব। শেষত লিখনীয়া দীঘলীয়া হোৱা বাবে আৰু ৰৈ যোৱা অনাকাংক্ষিক ত্ৰুটিৰ মাৰ্জনা বিচাৰি সদৌতিৰে সুস্বাস্থ্য আৰু সুদীৰ্ঘায়ু কামনা কৰিলোঁ। জয় আই অসম। শ্ৰদ্ধাৰে জাহাংগীৰ আলম, সাংগঠনিক সম্পাদক, যৌথ মঞ্চ। দূৰভাষ 7002360717।